গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি স্মাৰ্টফোনৰ লগত সম্পৰ্ক আছে মৰণঘাতী ৰোগ কেঞ্চাৰৰ। এই মোবাইল ফোনৰ তৰংগই ডাঙৰ ক্ষতি কৰিব পাৰে আমাৰ মস্তিষ্কত। শেষ পৰ্যন্ত মানৱ শৰীৰত সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলাব পাৰে স্মাৰ্টফোনে। তথ্য প্ৰযুক্তিৰ যুগত তাল মিলাই চলিবলৈ আৰু জীৱন যাপনৰ অন্যতম অংগত পৰিণত হৈছে স্মাৰ্টফোন। শুদ্ধ আৰু সঠিক ব্যৱহাৰ কৰিব নাজানিলে বিপদ আহিব পাৰে মানুহৰ জীৱনলৈ। ঘুমটিত ব্যাঘাত হোৱা, মাইগ্ৰেনৰ দৰে মাৰাত্মক মূৰৰ বিষৰ সমস্যা, চকুৰ সমস্যাৰ লগতে নানা ৰকমৰ শাৰীৰিক মানসিক জটিলতাৰ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে স্মাৰ্টফোনৰ অতিৰিক্ত ব্যৱহাৰে। তথাপিও ভয়ৰ কোনো কাৰণ নাই। প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ স্মাৰ্টফোন বন্ধ নকৰি একমাত্ৰ সতৰ্কতা অৱলম্বন কৰি এইবোৰৰ পৰা মুক্ত হ'ব পাৰি। কোন কোন বিষয়ত সচেতনতা আৰু সতৰ্কতা অৱলম্বন কৰি শাৰীৰিক মানসিক জটিলতাৰ পৰা মুক্ত হ'ব পাৰি সেই বিষয়ে আজি আমাৰ এক প্ৰতিবেদন। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ কাল মানে স্মাৰ্টফোনৰ নতুন নতুন সংস্কৰণ আগমন যেনো এক বিপ্লৱৰ সৃষ্টি হৈছে। একমাত্ৰ ব্যক্তিগত জীৱনতেই নহয়, পেছাগত কামতো স্মাৰ্টফোনৰ ব্যৱহাৰ ইমানেই বাঢ়িছে যে স্মাৰ্টফোন নোহোৱাকৈ এটা দিন কটোৱাটো অসম্ভৱ। মেছেঞ্জিং ফোন কলৰ বাদেও ছ'চিয়েল মিডিয়া, ইণ্টাৰনেটত ব্যৱহাৰ কৰাৰ বাবেও স্মাৰ্টফোন হৈ উঠিছে এক অপ্ৰতিৰোধ্য যাত্ৰা। এই যাত্ৰাত কিছু সুবিধাৰ বাদেও আন কিছু অসুবিধা আছে। স্মাৰ্টফোন ব্যৱহাৰত যদি অসাৱধানতা অৱলম্বন কৰে তেন্তে হ'ব পাৰে ভয়ংকৰ বিপদ। বিভিন্ন ৰকমৰ শাৰীৰিক মানসিক ৰোগৰ পাৱাৰ হাউচ কল্প বিজ্ঞানৰ আৱিষ্কাৰ। ছ'চিয়েল মিডিয়াৰ লগতে নানা ৰকমৰ অনলাইন গেম আৰু অফলাইন গেমৰ আসক্তিৰ ফালে স্মাৰ্টফোনৰ অতিৰিক্ত ব্যৱহাৰে দেখা দিব পাৰে শাৰীৰিক আৰু মানসিক জটিলতাৰ। বিভিন্ন গৱেষণাত দেখিবলৈ পোৱা গৈছে যে মোবাইল ফোনৰ তৰংগ মস্তিষ্কৰ বাবে খুবেই ক্ষতিকাৰক। স্মাৰ্টফোন হ'ল তড়িৎ চুম্বকীয় বা ইলেক্ট্ৰনিক যন্ত্ৰ, যি বাৰ্তা পঠায় আৰু গ্ৰহণ কৰে। একাংশ মানুহে ঘুমটিৰ সময়ত স্মাৰ্টফোন বালিচৰ কাষত ৰাখে। ফলত এই তৰংগই মস্তিষ্কৰ ক্ষতি কৰিব পাৰে আৰু এই তৰংগই ঘুমটিও ব্যাঘাত জন্মাব পাৰে বুলি গৱেষণাৰ তথ্যত প্ৰকাশ পায়। দীৰ্ঘ সময় ধৰি এই তৰংগ আপোনাৰ মস্তিষ্ক বিকৃতি ঘটোৱাৰ সক্ষম। মেডিকেল গৱেষণাই প্ৰকাশ পাইছে যে মোবাইল ফোনৰ অসতৰ্ক ব্যৱহাৰে ব্ৰেইন টিউমাৰ হোৱাৰ সম্ভাৱনা হৈছে ৭৪%। মোবাইল ফোনৰ তৰংগৰ বিকিৰণৰ পৰা বাচিবলৈ স্মাৰ্টফোন বিচনাৰ পৰা দূৰত ৰাখিলে এই তৰংগৰ পৰা বাচিব পৰা যায়। ফেন একান্ত যদি কাষত ৰাখিবলৈ বিচাৰে তেন্তে পৰামৰ্শ কাষত ৰখাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে। স্মাৰ্টফোনৰ পৰা ওলোৱা নীলা ৰশ্মি বা নীলা পোহৰ মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। এই পোহৰে মানৱ শৰীৰৰ পৰা ওলোৱা মেলানিন হৰম'ন মিশ্ৰণত বাধা প্ৰদান কৰে। তাৰ ফলত স্বাভাৱিক ঘুমটিত ব্যাঘাত জন্মে। ফলত স্মাৰ্টফোনৰ নীলা পোহৰে মাথাৰ বিষ, অতিৰিক্ত সমস্যাৰ সৃষ্টিত বিশেষ ভূমিকা ৰাখে। ফলত মাইগ্ৰেনৰ নিচিনা মাথাৰ বিষৰ সৃষ্টিতেই স্মাৰ্টফোনৰ অতিৰিক্ত ব্যৱহাৰ আৰু মোবাইলৰ পৰা ওলোৱা নীলা পোহৰকে দায়ী কৰা হয়। এই ক্ষেত্ৰত স্মাৰ্টফোনৰ উজ্জ্বলতা বা ব্ৰাইটনেছ কমাই ৰখাৰ পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলে। ঘুমটিৰ অন্তত ৩ ঘণ্টা আগতেই কথা কোৱাৰ বাদে অন্য কামত স্মাৰ্টফোন ব্যৱহাৰ নকৰাই ভাল। সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি আৰু ডিজিটেল ডিভাইচৰ নীলা ৰশ্মি প্ৰায় একেই কাম কৰে। চৰ্মৰোগ বিশেষজ্ঞসকলৰ মতে ২০ মিনিট ভৰ টোপনিত গভীৰ ৰ'দত থকা আৰু ৮ ঘণ্টা ডিজিটেল ডিভাইচৰ লগত থকা সমান। আপোনাৰ মোবাইল ফোনত নেটৱৰ্ক কিমান আছে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। বিজ্ঞানী ডক্টৰ ডেভৰাট ডেভিছৰ মতে নেটৱৰ্ক কম থাকিলে বিকিৰণ বেছি হয়। ফলত স্বাস্থ্যৰ বিভিন্ন সমস্যাই বাঢ়ি যায়। নেটৱৰ্ক ভাল থাকিলে স্মাৰ্টফোনৰ বিকিৰণ কম হয়। স্মাৰ্টফোনে অনেক সময়ত গৰম হৈ যায়। ফোন গৰম হ'লে ফোনত হাত নিদিয়াই ভাল। ই স্বাস্থ্যৰ জন্যও মাৰাত্মক ক্ষতিকাৰক। ফোন ব্যৱহাৰৰ সময়ত অনেকে সন্মুখৰ ফালে গল সলাই ৰাখে। এনেদৰে দীৰ্ঘ সময় থাকিলে মেৰুদণ্ডৰ ওপৰত ভীষণ চাপ পৰে। ফলত হাড়ৰ বিষ নাইবা শাৰীৰিক গঠনৰ পৰিৱৰ্তন হ'ব পাৰে। চকুৰ সন্মুখত এনেকৈ ৰাখিব লাগে যেন মেৰুদণ্ড পোন হৈ থাকে। প্ৰযুক্তি নিৰ্ভৰশীলতাৰ এই যুগে স্মাৰ্টফোন বাদ দি চলা প্ৰায় অসম্ভৱ। সেয়েহে স্মাৰ্টফোনৰ ক্ষতিকাৰক দিশবোৰ যিমান পাৰে এৰাই চলাই ভাল।
গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি স্মাৰ্টফোনৰ লগত সম্পৰ্ক আছে মৰণঘাতী ৰোগ কেঞ্চাৰৰ। স্মাৰ্টফোন সাধাৰণতে প্ৰেৰণ কৰা সংকেত 900 মিটাৰ এডছেট। ক্ৰমাগত এই চব সংকেত পঠাই থাকিলে ধীৰে ধীৰে ফোন গৰম হৈ উঠে। গৰম ফোনৰ তাপমাত্ৰা শৰীৰে সহ্য কৰিব পাৰিলেও ৰেডিঅ' তৰংগৰ বিকিৰণ শৰীৰৰ কাৰণে অত্যন্ত ক্ষতিকাৰক। ৰেডিঅ' তৰংগই হ'ল মানৱ শৰীৰৰ কেঞ্চাৰৰ মূল কাৰণ। সেইকাৰণে স্মাৰ্টফোন পকেটত নাৰাখি বেগত ৰাখিলে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ হোৱাৰ সম্ভাৱনা কম বুলি মত পোষণ কৰে মেডিকেল বিশেষজ্ঞসকলে। আধুনিক প্ৰযুক্তিৰ বৈশিষ্ট্যতা যিমানেই বাঢ়িছে সিমানেই মানুহৰ ধৰণো বাঢ়ি গৈছে। প্ৰায় 2 দশকে স্মাৰ্টফোন প্ৰযুক্তিৰ জয়কাৰ হৈছে বিশ্বজুৰি আৰু বিভিন্ন ৰকমৰ ৰোগো বাঢ়ি গৈছে। স্মাৰ্টফোনৰ হাতে হাত ধৰি কেঞ্চাৰ বা ব্ৰেইন টিউমাৰেই নহয়, মোবাইল ফোনৰ ব্যৱহাৰে পুৰুষৰ বন্ধ্যাত্ব হোৱাৰ সম্ভাৱনা হৈছে 37% আৰু ভ্ৰূণৰ ওপৰত প্ৰভাৱ পৰে 21%। শ্ৰৱণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাত 80% কাম কৰে স্মাৰ্টফোনে। ইয়াৰ উপৰিও প্ৰাকৃতিক চেলৰ নিচিনা মস্তিষ্ক বিকৃতি হোৱাৰ সম্ভাৱনা হৈছে 3%। প্ৰযুক্তিৰ হাতে হাত মিলাই নানান উৎকৰ্ষ সাধিত হ'লেও এক নেতিবাচক দিশো ৰৈছে। ফলত বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক জটিলতা থাকিলেও স্মাৰ্টফোনৰ পৰা বচাব পাৰে সঠিক আৰু সতৰ্কমূলক ব্যৱহাৰে। নিউজ ডেস্ক ৰিপৰ্ট।